তাকে ভাদমাহ বুলি আহিলোঁ ভাইটিকো লগ পালোঁ দেখিবলৈ মৰম লগা চবেই ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো এতিয়া ইয়াতে পানী অকণমান খাই লওঁ মানে বহুত পিয়াহ লাগিছে হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভাল তো মই অন্য এটা ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ তো আজি ভিডিঅ'টো মানে দেখিছাই কেনেকৈ ওলাইছোঁ গাঁৱত যাওঁ এতিয়া আমি যোৰহাট নাপাওঁগৈ তো গৈ আছোঁ নামঘৰ তো কি নামঘৰ গেছ কৰা তোমালোকে এতিয়া গম পাইছে চাগে কি নামঘৰ তো এইখন লৈ যাওঁ বসন্তীখন তো এইফালে ই ঘৰত গা ধুই আছে তো যাওঁ অকণমান দেৰি হ'ল ওলোৱাটো তো চাই থাকা গৈ লওঁ বাই বাই লগ পাই আছোঁ ৰাস্তাত তো বহুত লগালগ প্লেট বুলি গৈছোঁ তো বোলা এতিয়া গৈ লগ পাই মাৰ তেলটো ভৰাই লওঁ চাবিত লৈ লওঁ প্লেনটো ঘপকৈ বনি গ'ল এতিয়া হেলমেটটো এতিয়া নিপিন্ধোঁ অকণমান আগৰ পৰা পিন্ধিম তো তেলটো ভৰাই লওঁ এতিয়া তেল দিয়াচোন হে উঠাটো দেৰি হ'ল আজি অলপ সেইকাৰণে অকণমান দেৰিকৈ ওলাইছোঁ আজি ফুল 3 পাম তেল দিব 3 পাম তেল পামেই আৰু বেছি ডোখৰ নাই এইফালে হেলমেট পিন্ধি গৰমৰ অনুভৱটো কেনেকুৱা লাগিছিলে মজা এনেকুৱা গৰম মজা আৰু ৰাস্তাটো চোৱা তোমালোকে কি ধুনীয়া ৰাস্তা এইটো এইটো হাই ৰোড মানে এইটো মেইন ৰোড আৰু আমাৰ ফালে এনেকুৱা থাকে আপোনালোকৰ ফালে কেনেকুৱা থাকে কমেণ্ট কৰি জনাব কালি আমি ক'ৰ পালোঁ এতিয়া আমগুৰি পাই গ'লোঁ এতিয়া ধেৰ ভিৰ হৈ আছে ইয়াত এতিয়া যাম যাব লাগিব পুৰা জাম লাগি আছে দেখিছাই আৰু আমি আহিলে মানে আমি এই ট্ৰেফিকটো পাওঁৱেই আমাৰ লগত কি আছে নাজানো কিবা হটস্ক্ৰু আছে চাগে আই থিংক তো এতিয়া ৰাইট চাইডে যাব লাগে আমি বন্ধ কৰিছোঁ অকণমান এতিয়া আমি ক'ৰ পালোঁ জাজি পাই গ'লোঁ জাজি দলঙত উঠিম এইখন জাজি দলং এখন গানটো গাইছিলোঁ যে ইয়াত নৈ জাজি নৈ এখন এৰিব নোৱাৰোঁ ধূলি খাই আছোঁ এতিয়া ধূলি খাই গৈছোঁ পাউডাৰ খাই আছোঁ তাত স্পঞ্জ পাউডাৰ গা ধোৱা আমাৰ মালিক এতিয়া ইয়াতে পানী অকণমান খাই লওঁ মানে বহুত পিয়াহ লাগিছে আৰু এতিয়া ধূলি হৈ আছে মুখখন তো এতিয়া পামেই এয়া মুখখন সোমাই পিনি দেখাই আছোঁ পানীটো খাই লওঁ ইয়াতে তো চাই থকা ভিডিঅ' হৈ গ'ল এতিয়া যাওঁ ভিতৰলৈ ব'লা গেটখন সোমাই গ'লোঁ আৰু ভিতৰত গৈ দেখাই আছোঁগৈ বোলে চাকিটো লৈ লওঁ ইয়াত দুপে চাকিয়ে দুপে চাকি লৈ পিনি এতিয়া ডাইৰেক্ট ভিতৰলৈ যাম নামঘৰৰ ভিতৰলৈ তো ব'লা খোৱা লৈ গৈছে আৰু লোৱা হৈ গ'ল আমাৰ চাকি তেল তাৰপৰা এইটো কি ল'লোঁ জুই চলা কি বুলি সেয়া কৰিব পাৰি কি বুলি এইফালে বেগত ধুতি চুৰিয়া সোমাই আছে ইয়াত হেলমেটটো নিপিন্ধোঁ এতিয়া হেলমেটটো পাছতে পিন্ধিম আৰু ব'লা ওলাই মেলি আহিবলৈ এতিয়া অকণমান লাগিছে না কমেণ্ট এটা কৰি দিবা এতিয়া তাত ধুনীয়াকৈ দেখাম কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি দিবা আৰু তেতিয়া গাড়ীখন ৰখাই ল'ম গাড়ীখন ৰখাই মেলি তোমালোকক দেখাই আছোঁ ধুনীয়াকৈ এতিয়া পালোঁহি আৰু বেছি ডোখৰ নাই ভিতৰত সোমাই গ'লোঁ দেখাম মানে গাড়ীখন আগে পাৰ্কিং কৰি লওক গাড়ী পাৰ্কিং কৰি তোমালোকক ধুনীয়াকৈ দেখাই আছোঁ
তো পাৰ্কিং কৰি দিলোঁ এতিয়া গাড়ীখন ইয়াত। তো গাড়ী পাৰ্কিং কৰি ডাইৰেক্ট এতিয়া ভিতৰত সোমাওঁগৈ, বস্তুবোৰ থৈ লওঁ ডিগিত, মানে যোনকেইটা লাগতিয়াল বস্তু। এইফালেও মানুহ আহিছে, ঢেকীয়াখোৱা বৰনামঘৰ। তো এতিয়া যাওঁ ভিতৰত গৈ তোমালোকক দেখাই আছোঁ কি হয় কি নহয়। এইফালে গাড়ী এইফালে আমাৰ লাডু গাইছ ধুতি আৰু চাৰ্ট, মানে পাঞ্জাবী চাৰ্টটো নাই, ত' সেইকাৰণে এনেকৈ পিন্ধি আহিলোঁ। যাওঁ ভিতৰত সোমাওঁগৈ এতিয়া, চাকি তাকি জ্বলাই মেলি। এইফালে দেখাই দিয়া ভকত আমাৰ এইফালে ভকত। আমাৰ ভকত বহি আছে, চব ভকত ধুনীয়াকৈ বহি আছে। চাকি দিবলৈ গৈ আছোঁ, চাকি ইফালে দিয়ে ইয়াত। চাকি দি মেলি তোমালোকক দেখাম আৰু ইয়াৰ বাহিৰা পৰিৱেশ অলপ ন, চাকিটো দি পাইছোঁ। এইফালে মণিকূট ধাম, ধূপ জ্বলোৱা হৈ গ'ল এতিয়া ইয়াত। এতিয়া ওলাই দিওঁ অলপ। এতিয়া ধূপ চাকি জ্বলোৱা হৈ গ'ল। এতিয়া অকণমান যাওঁ পুখুৰী চাইডে, পুখুৰী কিনাৰলৈ, পুখুৰী পাৰ ধৰি মাছ দেখাম তোমালোকক, মাছ চাবা। এইটো পুখুৰী পাৰ, ইয়াতে ইয়াৰ ভিতৰলৈকে যাওঁ। মাছ চোৱা, খালী ভৰি আহি আছোঁ এতিয়া। খালী ভৰি ইয়াত পূৰা ঠাণ্ডা হৈ আছে গাইছ, পূৰা ঠাণ্ডা লাগিছে এতিয়া। আৰু চিনাকি মানুহ এজন লগ পাই গৈছিলোঁ, ক'ত ঠাই গ'ল নাজানো, কিন্তু লগ পালে দেখাই আছোঁ। নমস্কাৰ, মেইন মানুহ তাকে ভাদমাহ বুলি আহিলোঁ, ভাইটিকো লগ পালোঁ, দেখিবলৈ মৰম লগা। ভিডিঅ' চিডিঅ' কিয় অহা নাই? তাকে এলাহতে গৈছে, বনাম আৰু কণ্টিনিউ কৰিম। কি তোমাৰ চেনেল আছে? চেনেল আছে, কি বুলি আছে? ৰকিং ব্লগ বুলি আছে। ঠিক আছে, মোক লিংকটো পঠাই দিম। চবেই ছাবস্ক্ৰাইব কৰি দিবা। বাৰ্তা বাই বাই, লগ পাম আকৌ, লগ পাম। পূৰা গৰম, ইয়াত পানী মাৰি থকা হৈছে পূৰা। ভৰি এতিয়া চেঁচা চেঁচা লাগিছে, তুমি কি কোৱা? মুখখন ধুই লওঁ অলপ। ভিডিঅ' ইমান কৰিব নহ'ল, ভিতৰত মানে এলাও নাই কেমেৰাটো। ভিতৰত গৈ পিনি এই চেণ্ডেলযোৰ আছে, চেণ্ডেলযোৰ লৈ লওঁ, চেণ্ডেলযোৰ লৈ পিনি তোমালোকক পূৰা দেখাই আছোঁ। চেণ্ডেল পিন্ধি গুটি চুটি পূৰা সলাই মেলি সলাই ল'লে এতিয়া। তো ইয়াৰ পৰা যাওঁ, এতিয়া ভোক লাগিছে, কিবা এটা খাই লওঁগৈ, খাই লৈ তোমালোকক দেখাই আছোঁ, ব'লা। এতিয়া মানে গেটখনৰ ওচৰত ৰখিছোঁ অলপ টাইম, গেটখনৰ ৰাতিৰ ভিউটো অলপ চাওঁ নে কি কোৱা বন্ধু? গেটখনৰ ৰাতিৰ ভিউটো অকণমান আশীৰ্বাদ লিখা আছে ইয়াত, অকণমান দেখাই দিছোঁ তোমালোকক। গেটখনৰ পূৰা ফুল ভিউটো দেখাই দিম, চোৱা। হৰি হে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপীষণা তনহে মানে এই বস্তুটো মানে ভয় নকৰিবলৈ দিয়ে। আমি একো এইবোৰ কণ্ট্ৰভাৰ্চি নকৰোঁ মানে বেছিকৈ ইয়াত নকওঁ। এইটো খাই লওঁ আৰু কিবা এটা খাই লওঁ, মানে এইটো থুল মূলকৈ খোৱা হৈছে, মানে পেটটো অকণমান ঠাণ্ডা কৰিবৰ কাৰণে, গৰম ভাৱটো ওলাই যাবৰ কাৰণে। তো ধুনীয়াকৈ খামগৈ অকণমান বাহিৰত, মানে ভালকৈ খাম আৰু ভাত চাত খাম। ব'লা। এতিয়া খাবলৈ সোমাই গ'লোঁ আমি। মই ৰুটিকে খাওঁ, ৰুটি খাই মেলি ইয়াৰ পৰা ওলাই দিওঁ, দেখাই দিছোঁ, দেখাই দিম বাৰু কি কি খাম কি কি নাখাম। কি কি খাম মানে ৰুটি খাওঁ অকল, আকৌ নাখাওঁ। ৰুটি আহি গ'ল আমাৰ, ৰুটিটো খাই লওঁ। খাই মেলি আকৌ যাওঁতে লগ পাই আছোঁ। তো ইয়াত খাই মেলি হৈ গ'ল, খাই মেলি পূৰা পেটটো ভৰি গ'ল মানে আধা আধি।
নাই ভাত খাবগৈ লাগিব ঘৰত নহ'লে